কল্পনা কৰক এটি সময়ৰ কথা যেতিয়া অসম মাত্ৰ এটি স্থান নহয়, এটি অদ্ভুত পৰিসৰ আছিল। অসম আছিল গুপ্ত ৰহস্যৰ ধৰণী আৰু এটি যুদ্ধৰ ভূমি। কেতিয়াবা বাৰু ভবা নাইনে শতাব্দী পূৰ্বৰ অসমত জীৱন যাপন কেনেকুৱা আছিল? আধুনিক সুবিধাবোৰৰ পূৰ্বে অসমখন চলিছিল কেনেকৈ? অসমখন আছিলনো কিহৰ বাবে বিখ্যাত? অসমত কেনেধৰণৰ জাতিৰ লোক আছিল? এই সকলোবিলাক প্ৰশ্ন আপুনি এই ভিডিঅ'টিৰ দ্বাৰা জানিব পাৰিব। ভিডিঅ'টিত এতিয়াও যদি লাইক কৰা নাই কৰি লওক, লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল আইকনটো প্ৰেছ কৰি দিব। আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত জনাব নাপাহৰিব। আহোমসকলৰ পৰা আৰম্ভ কৰোঁ আহক। আহোমসকল কেৱল যুঁজাৰুৱেই নাছিল, তেওঁলোক সন্মানৰ প্ৰতীকো আছিল। ব্ৰিটিছসকলৰ অসমত অহাৰ আগতে মোগল বৰ্ণশাহাৰ সকলোকে শিকনি দিছিল আহোমসকলে। আপুনি বুজি পাইছে চাগে আহোমসকল কিমান শক্তিশালী আছিল। প্ৰাচীন অসমত যুদ্ধ কেৱল মাত্ৰ জীৱনৰ কাৰণে নহয়, কিন্তু সন্মানৰ কাৰণেও আছিল। লগতে আহোমসকলে এক গুপ্ত শক্তিৰ ধাৰণাটো আছিল। প্ৰাচীন অসম কলা যাদুৰ ভূমি হিচাপে জনাজাত আছিল। মায়ং এখন গাঁও য'ত তন্ত্ৰ মন্ত্ৰৰ প্ৰয়োগৰ কেন্দ্ৰ আছিল। ৰাজ্যৰ ধনী দুখীয়া সকলো লোকৰে প্ৰিয় ঠাই আছিল মায়ং। ৰাজ্যৰ বাহিৰৰ বহুতো মানুহে মায়ঙৰ যাদু চাবলৈ আৰু শিকিবলৈ আহিছিল। প্ৰকৃত যাদুৰ দেশ মায়ঙত বাহিৰৰ বহুতো মানুহে ফুৰিব আহিছিল। মায়ং এতিয়াও অসমৰ বিখ্যাত ঠাই হিচাপে পৰিচিত। কোৱা হয় যে মায়ঙত অন্তৰ্ধান হ'ব পৰা তান্ত্ৰিকো আছিল। আপুনি ভাবি চাওক, সেই সময়ত যদি আপুনি মায়ঙত বাস কৰিলেহেঁতেন, আপোনাৰ অনুভূতি কেনে হ'লহেঁতেন? কমেণ্ট বক্সত নিশ্চয় জনাব। কিন্তু অসম কেৱল মাত্ৰ মায়াৰ মাটিতে সীমাবদ্ধ নাছিল। প্ৰাচীন অসমত সকলোতকৈ গুপ্ত শক্তিৰ ধাৰণা আছিল। প্ৰাচীন অসম আছিল গভীৰভাৱে আধ্যাত্মিক। কামাখ্যা মন্দিৰ আছিল প্ৰাচীন অসমৰ আধ্যাত্মিক বিখ্যাত ঠাই আৰু এতিয়াও বিখ্যাত হৈ আছে। প্ৰাচীন অসমত কামাখ্যা মন্দিৰ শক্তিৰ প্ৰতীক আছিল বুলি কোৱা হয়। কামাখ্যা মন্দিৰ আছিল ভাৰতৰ সকলো প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী অহা মন্দিৰ।